হেল্ল' গাইছ পুনৰবাৰ নিচান ব্লগলৈ স্বাগতম গাইছ ইনষ্টাগ্ৰামত বহুত ভাইৰেল হৈ থকা মনোৰঞ্জনৰ ঘৰলৈ যাওঁ বলক গাইছ ভাবিছিলোঁ মই মনোৰঞ্জনৰ ঘৰ আমাৰ পৰা বহুত দূৰলৈ কিন্তু নহয় মনোৰঞ্জনৰ ঘৰ হ'ল আমাৰ পৰা বেছি দূৰলৈ নহয় বলক এতিয়া আমি মনোৰঞ্জনৰ ঘৰলৈ যাওঁ এইজনে হৈছে মনোৰঞ্জন ইনষ্টাগ্ৰামত বহুত ভাইৰেল হৈ আছে তো গাইছ ফাইনেলি আহি পালে মনোৰঞ্জনৰ ঘৰ চাব পাৰে আন্দাজ গাইছ তাৰমানে লাইন তাৰমানে বিদ্যুৎ পৰিবৰ লাইন তাৰমানে নাই বেগে গাইছ চতালো একদম বোকা উঠি গৈছে এইবিলাক চাওক গাইছ মনোৰঞ্জন ঘৰৰ আগত কিমান ধুনীয়া ডাঙৰ পুখুৰী আছে গাইছ এই মই ভিডিঅ' কৰাৰ কাৰণে বহুত চলিগিলাই চাবলৈ আহিছে এইটো হৈছে মনোৰঞ্জনৰ ঘৰ এতিয়া মই দেউতাকক সুধিম মনোৰঞ্জন ঘৰত নাই বোলে মনোৰঞ্জন ক'লে গ'ল বজাৰতে গেল না মামেকৰ ঘৰতে গেল মই কৈ যোৱা নাই মনোৰঞ্জন বৰে ঘৰত নাই দেউতাকে ক'ল বলক মনোৰঞ্জনৰ ঘৰটোকে দেখাওঁ মনোৰঞ্জন দেউতাকে কৈছে মোক ঘৰটো দেখাবলৈ গাইছক কিমান এন্ধাৰ হয় এইটো হৈছে ওচৰ চুবুৰীয়াৰ ঘৰৰ মানুহ দৰ্জা খুলি দিলোঁ গাইছ চাব পাৰে এন্ধাৰ কাৰণ লাইন নাই এইখন হৈছে বিচনা এতে মনোৰঞ্জন থাকে কিজানি আৰু এইবোৰ বাচন বৰ্তন আৰু এইভাগে কাপোৰ কানি আছে তাহাৰ মনোৰঞ্জনৰ পিন্ধা কাপোৰ গাইছ এয়াৰ টিমপাতৰ বেৰা ওপৰতো টিমপাত দি থৈ দিছে গাইছ এয়া হৈছে মনোৰঞ্জনৰ ঘৰৰ পৰিৱেশ এতে ভাত খায় আৰু এতে থাকে গাইছ বহুত সময় ৰখি সন্ধিয়া 7টা বজাত আহিছোঁ তাহাৰ মনোৰঞ্জনৰ ঘৰৰ পৰা কিন্তু মনোৰঞ্জনৰ ঘৰত লগ নাপালোঁ ক'ৰবাত বোলে বেলেগত গৈছে এইটো ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যাতে মই আৰু এবাৰ মনোৰঞ্জনৰ ঘৰলৈ যাব পাৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই